Birta longpen kadu kabya phantame adab ke mea kardom nang pazuriklo. Tang tepini adab birta juitha. Difu hei thipen jenglok difu angkang an kepamat ponji pokimang pulote Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang Dream Project pusi Karbi Anglong arat tumpen laben asam angkangan setame chinipon bonta Greater Difu Bazar Committee lapen Difu Municipal Board atum chelangon de dera jok CM Dream Project ke phang no donation si ekpon long ongdung ara atum kachethan poralam Difu hithi long gari motor ka chelenga tawar long munid atum ka cheleng don ke pherimi pusi than keng ben ki dam atum phan footpath chelam lo bonta bangso footpath tawar long ke thek dam long ke munid ka chenat long ji kalisi ulat ki bi atum hormu bi tipsi thek long si ini Difu Active Reporter claim bang atum Majumdar Electrical and Furniture Shop, Mahabir Bhandar Shop, Vinayak Furnishing Shop, MS Gupta Enterprise, lapen kapre akulat mate footpath along hormugi biti bakulat along an uridam si langchari damlo. Kulara hempu atum pan lamthe ar jupona hut lamthe nang chithan dunke tawara rai long hormugi bianam achiklo jonwang gari parking tax kirung atum pan tangka pharoi si lapen footpath along hormugi biana machik lo jonwang tangka pharo pho piponwer pusi kulara hempu tumpen lamthi je paklang pon lason pulote Greater Difu Bazar Committee lapen Difu Municipal Board atum tangka kecho endera joine si munit ka cheleng jia dim along hormu bipon long lok no puta mathapon meme lase arpu ki do to mithanga dim ke lang pangching lapen Difu kang thir jir ka salam ji aphan arpu do binom lapen kiwang jilang arni mithanga sayang dengi claim ke dam pameji aphan chirok togarat pen ningjerinti permission to itu export tax kora bhi tax loi jay কিমান করে দিয়ে export tax to apno 500 lay মানলি আৰু টাউন কমিটি বিলাক কাটি দিছে town committee bola to লোৱা না আৰু ৰাস্তাখন ৰাখিছে যে ৰাস্তাখন ৰাখিছে তো এইটো পাৰ্কিং আছে হিয়াতে 100 কিলো উইকলি या মানলি monthly পাৰ্কিং বিলাকে মানলি লৈ আছে তে চলো কাফাসাৰ নে বিনাম পাৰ্কিং নম্বৰ হৈছে এনবম ধৰ আনকে বজাৰ কমিটি আছে পাৰ্কিং লৰা এটা আহে লৈ যায় নাই সেইটো এনে আপোনালোকক দিবও নোৱাৰে বা ল'বও নোৱাৰিব হয় নহয় কাৰণ পাৰ্কিঙতো ইও প্ৰপাৰ্টি নহয় আপোনাৰ প্ৰপাৰ্টি নহয় আপোনাৰ দোকানৰ কাৰণে আপুনি টেক্স দি আছে সেইটো আপোনাৰ দোকানত কি ৰাখিব কি নাৰাখিব কিন্তু বাহিৰত যে টেক্স পিয়ালো আপুনিও ঠিক আছে আমি আঁতৰাই দিম টেক্স স্লিপ তো আছে নেকি এইটোতো মই ষ্ট'ৰ কৰি নাৰাখে এনে মান্থলি হিচাপত দিয়ে নেকি মান্থলি হিচাপত কিমান দিয়ে 100 টকা বাহিৰৰ কাৰণে আৰু এইটো কাৰণেতো আপোনাৰ বজাৰ কমিটি যেটো দিয়ে আপোনালোকে গম পায় যে আজিকালি ট্ৰেফিকৰ কাৰণে ডিফুট কেনেকৈ চিটুৱেশ্যন হৈ আছে আমাক এইটো লাইন দি দিছে ইমানলৈকে লাগিব কাৰণে আৰু আমি ইমান মাল ৰখা নাই চাক আপুনি শ্বেয়াৰ কেটাই ৰাখিছোঁ ঠিক আছে আচ্ছা ছেভ কৰি ৰাখিছোঁ এই ফুটপাথখন বস্তুখন ৰাখিছে যে মানুহ অহা যোৱা অসুবিধা হ'ব বুলি আপুনি নাভাবে নেকি নাই আমি যিমান পাৰোঁ গেপ কৰি ৰাখোঁ অসুবিধাটো হ'লে কাউন্সিলৰ কমপ্লেইন কৰিলে আমি চাই এতিয়া আপুনি ভুলটো নিজে বুজিছে চাগে ভুল দাদা ঠিকে আছে মানে একচুৱেলি কি হ'ল আগতেতো ফুটপাথটো ডাঙৰকৈ আছিলে সেইফালে আছিলে এতিয়া আমাৰ এইটো আপুনি ওপৰত চাব এই ওপৰৰ যিটো বাউণ্ডাৰী আমাৰ দোকানৰ বাউণ্ডাৰীৰ আণ্ডাৰত আপোনাৰ ইহঁতো সোমাই গ'ল ফুটপাথটো সোমাই গ'ল আগতো ফুটপাথটো সেইফালে আছিলে ৰাস্তা দীঘল কৰাৰ কাৰণে আমাৰ এইফালে হৈ গ'ল আমাৰ মানে এইটো দোকানৰ আৰু এটা প্ৰব্লেম কি জানেনে অলপ যদি ওপৰত বাহিৰত শ্ব' নকৰে আপোনাৰ কাষ্টমাৰ নহয় সেইটো আমাৰো অসুবিধা হৈ আছে তো সেইকাৰণে বজাৰ কমিটি বা ইয়ে কৰাৰ কাৰণে কৈছে একদম অলপ মিলামিলি কৰি ৰাখিব তথাপি সেইটো নহয় যে আপোনাৰ বস্তুবিলাক চব ৰাস্তাত ৰাখিব নোৱাৰে নাই ঠিক আছে হ'ব এইটো আমাৰ ভুল ঠিক আছে চাইড কৰি দিব বস্তু মই চাইড কৰাই দি আছোঁ এতিয়াই কৰাই দি আছোঁ কিমানলৈকে কৰিব লাগে এইটো হৈ গ'ল কথা আমাক পাৰ্কিং পইচা লয় বুলিহে আমি ৰাখিছোঁ যেতিয়া আপোনালোকে এতিয়া কৈছে ৰাখিব নালাগে ঘূৰি দিয়ে পাৰ্কিং কৰি কি ক'লে 20 ৰুপিজ পাৰ ডে কাক দিয়ে আৰু
পাৰ্কিঙো দিওঁ প্লাছ আপোনাক মাহত 400কৈ আমি মিউনিচিপাল দিওঁ আমাৰ তাত আছে স্পেচিফিক চব আছে মানে দাদা আপোনাৰ দোকানৰ নামটো মজুমদাৰ ইলেক্ট্ৰিকেল ফাৰ্নিচাৰ নহয় আমি বহুত দিনৰ পৰা ইয়াত খবৰ পাইছোঁ যে আপুনি যিটো পাব্লিক অহা যোৱা ৰাস্তা হয় লগতে আপুনি মালবিলাক চব থৈ দিছে বুলি কৈছে নাই যদি আমি আমাক আজি ইয়াত আহি দেখা পালোঁ সঁচাকৈয়ে নাই। পাব্লিক যিটো ৰাস্তাতে আপুনি না মালটো দাদা এতিয়া আহিছে মালটো জাষ্ট আহিছে আপুনি যে চাইছে আৰু যে এই বাহিৰত যে এটা দুটা মাল ৰাখিছোঁ সেইটো যদি আপোনাৰ আগত কোনো যদি মোক ক'লে হয় মই নাৰাখিলোঁ হয় মই ভাবিছোঁ পাৰ্কিং মানুহক এটা পইচা লয় ৰাখিব দিছে আৰু সেইটো বুলিহে ৰাখিছোঁ যে মানে ৰাস্তাৰ মাজতো আপুনি কেনেকৈ বস্তু থ'ব পাৰিছে ফুটপাথ হয় আপুনি যিনে বুজিব লাগিব না ফুটপাথততো যোৱা নাই য'ত গাড়ী পাৰ্কিং কৰে তাতেই মাল ৰাখিছোঁ আপুনি চাব পাৰে লাগিলে ফুটপাথো আছে এতিয়া আমি দেখিছোঁ চাই লওক আছে আচ্ছা যদি আপুনি কৈ আছে এইটো ফুটপাথতে আছে আচ্ছা ভুলটো কাৰ আছে বুলি ক'ব আপুনি আপুনি যে মোৰতো কি ক'ম এতিয়া মোৰো আছে আৰু যোন পইচা লৈছে তাৰো আছে পইচা কোনে লৈছে পইচা মানে সিটো আননেচেচাৰী পইচা লোৱা নাই পাৰ্কিঙত যোনটো গাড়ী ৰাখে সেই পাৰ্কিঙত গাড়ী ৰাখিব পৰা নাই সি মোৰ মালটো ৰাখিছোঁ ট্ৰেক্টাৰটো গোটেই দিনৰ পইচাটো লছ হৈ আছে সেইটো বুলি 20 টকা মোৰ পৰা সি লৈছে সি আননেচেচাৰী মোৰ পইচা লোৱা নাই আৰু আজি এতিয়া মোক কৈ আছে যদি এনেকুৱা প্ৰব্লেম হয় তেতিয়া মই নেক্সট টাইম নাৰাখোঁ সেইটো কথাহে যদি আগতো যদি ক'লে হয় মোক যে ৰাখিব নালাগে মই কেলৈ বজাৰ কমিটিৰ পৰা একো কোৱা নাই নেকি ৰাখিব নোৱাৰে বুলি বজাৰ কমিটিৰ পৰা মইতো এতিয়াই গম পাইছোঁ যে প্ৰব্লেম হৈছে বুলি আপোনালোকে আহিছে এতিয়া কৈছে নেক্সট টাইম যদি আপুনি পায় যদি এনেকুৱা ইছ্যু তাৰপিছত ক'ব আমিতো আকৌ গমেই পোৱা নাই যে এনেকুৱা প্ৰব্লেম হৈ আছে পাব্লিকৰ বুলি ঠিক আছে হ'ব ঠিক আছে ছাৰ तो भूल किसका है तो ये जिम्मेदारी कौन लेगा अभी जो सर मेरा गलती है तो भूल आपका ही है ना हाँ भीतर रखेंगे उसको बाहर नहीं रखेंगे দাদা আপোনাক মানে মানুহবিলাক কোৱা নাই নেকি মানে ইয়াত কমিটি মানুহবিলাক ইয়াত ক'ব নোৱাৰে বোলে ये सर नहीं सुना सर तो हम लोग ऐसे जैसे दिन भर तो रखते नहीं है जैसे अभी रखा है ऑटो आता है हम लोग उठा देते नहीं नहीं अभी आप ऐसा बोल रहे हैं ना हम लोग देखा है आज के लिए नहीं हैं और हमेशा हम आगे के लिए बिल्कुल नहीं रखेंगे सर बाहर में ये रखेंगे जो ना आप लोग ऐसा काम करें जो आदमी लोग नहीं बोलता है इसलिए रख रहे हैं ऐसा नहीं चलेगा भीतर रखेंगे बाहर नहीं रखेंगे बिल्कुल कभी नहीं रखेंगे ठीक है हमेशा भीतर रखेंगे लाखा इंकोरा ट्रक द्वारबगरी एमएससी कॉन्स्टिट्यूएंसी के पार्लो जसमें द्वारबगरी आरात अर्जिदिंग क्लुई पेन कार ई CPD MDK तोर नॉन नंगलिजी MLA इलेक्शन अपरांग क्लेम पॉन पंचेंग सी पटांग पॉन वेक नंजी पुसी चिरोक तो आवारा तुमपेन चिथान रेंटी लापेन जोंग सी तो मकेमांग अर्जिदिंग क्लुई पेन कार ई CPD MDK अतवार नंग पप्लेंग पिथेक थे सरकार पुटे किदामतांग MP इलेक्शन हुदसन कार्बी आंगलॉन्ग ऑटोनोमस काउंसिल लोंग EM की खीदुन तांगाबांग फुले 2 सितमे कपारेम देजिया फानके सुंगसे पुसी हवारा तुमपेन लाम तुझे पकलांग लासे नॉन की खीबोम लोकल MEC अन पार्टा कार्बिंग ऑटोनोमस काउंसिल अलोंग एजुकेशन EM रिचार्ड टोक बियालांग दे जाकोंग चार जागरा इक्लेम पी पांगचेंग पोनपेरेक लेपुटे द्वारबगरी कॉन्स्टिट्यूएंसी अंकांगलोंग पेन नॉन इपोंग MLA इलेक्शन होता द्वारबगरी कॉन्स्टिट्यूएंसी पेन के BJP पार्टी केरेम थु देजिया फान के देर दिलो लांच और तकालिसी द्वारबगरी कॉन्स्टिट्यूएंसी अलोंग के रोलिंग पार्टी तुमसे तमे BJP ABC के थाक से तमे दो पिकलैंग माटने तुमके MLA नुमोल मोमिना पार्टी पूजी कमाने तुमके CM तुलराम रोंगहांगा पार्टी पूजी कमाने तुमके लोकल MEC रिचार्ड टोकबिया पार्टी पूजी तसे लहाई के लांगदाम पंगठेक ले पुटे नॉन के वांगजी MLA इलेक्शन के द्वारबगरी कॉन्स्टिट्यूएंसी के पोजीशन पार्टी तुमडाक जॉकलेट जी पुसी हवारा तुमपेन चिथान प्रे लसी टोंगसिकॉट पेन जसिमेट लोकल MEC रिचार्ड टोकबी CM तुलिराम रोंगहांग अतुम साई के क्लेम पांग चेंगचे थेक थेडेट लेपुटे रूलिंग पार्टी तुम कनहक के तांडोजी पुसी चिरोक तगरा तुमपेन चिथान रिंटी टांग टेपिनी आदा बबीरता बांके कांगटो निकलो कदो का बेटा में 2 में ठक में कुरवांग थ्रो